guys, welcome my back to YouTube channel Madhu Jogoi. Guys, আজি তো আমি এটা পিকনিক খাবলৈ যাম বুলি ভাবিলো তো বছৰৰ লাষ্ট মাহ বুলি তো আজি কোট কেনেকে কি কৰো সব দেখাবলৈ চাম তো দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰো বলক পাই গ'লোহি তো বৰ্তমান এয়া আমাৰ লোকেশ্যন তো এয়া পাই গৈছো বৰ্তমান এইফালে কোলা কোলা আহিছে লোকে কম দামী মোবাইল এয়া পাই গ'লো একদম জেগা এইফালে এজন হয়জন তলত হয়জন এইজন আইয়া কেনে লাগিছে কিয় না কেনে লাগিছে আমি এতিয়া তলত যাওঁ বলক তলত একদম পৰিৱেশ চাওক একদম নদী কিনাৰত আনিছে একদম ধুনীয়া পৰিৱেশ অলপ গা ধুম আৰু ইয়াতে আৰু চাই ল'ম কি বস্তু আনিছে আমি একদম পুৰা একদম আহিছোঁ বাৰু তেনেকুৱা দেখুৱাম আৰু জেগাটো এইডোখৰত আহিছিলোঁ নেকি ন কুটু আহিছিলোঁ নেকি বাৰু হে অহা নিচিনাও লাগিছে পাহাৰডোখৰ খহিছে নিচিনা লাগিছে কি কথা দেখাম ধুনীয়া বহুত জোকে চিঞৰিবলৈ মন গৈছে গম পাইছে একদম ধুনীয়া একদম পৰিৱেশ দেখিছোঁ একদম ভাল লাগিছে বৰ ধুনীয়াকৈ একদম মানে পুৰাকৈ চিঞৰিবলৈ মন গৈছে তো কি আছে বস্তু আমি কি আনিছিলোঁ চব দেখুৱাওঁ বলক দিলেহি তো এয়া খৰি অনাজন এইজন আছিলে আমাৰ গোটেইকেইটাতকৈ একদম জ্যেষ্ঠজন আহিছে এইজন কিয়ন দা কেনেকুৱা লাগিছে কিয়ন দা আপুনি কিবা এটা কৈ দিয়ক কেনেকুৱা লাগিছে ভালে লাগিছে ভাল লাগিব আৰু অলপ দেখুৱাম আৰু কি আৰু আহিব 5জন আৰু 4জনমান আহিবলৈ বাকী আছে ন আমাৰ একদম পুৰা ৰেডি হৈ আছে চব ক্লিয়াৰ কিবা এটা কৈ দিয়া হেল্ল' গাইজ কেনেকুৱা আপোনালোকৰ খবৰ এইজনে ক'ব কেনেকুৱা খবৰ কেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা খবৰ আপোনালোকে পাই গ'ল চব বগৰী খাবলৈ ব্যস্ত লাগি গৈছে বগৰী ইমান ভালকৈ পকা নাই তথাপি আৰু মিঠা নে কি ধুনীয়া ৰোকে একদম চোলা তোলা খুলি ল'লোঁ হাফ পেণ্ট পিন্ধি ল'লোঁ গেঞ্জি পিন্ধি ল'লোঁ পূৰা অলপ হেৰি কৰিব লাগিব না গা ধুব লাগিব তো খুলি ল'লোঁ এইজন লাগি আছে পূৰা ব্ৰইলাৰ আৰু এজন লাগি আছে এইফালে গুচাই আছে পূৰা মজা উঠিছে বাৰু দেই কেমেৰাটো নমস্কাৰ এয়া পূৰা
আৰু আহিছে এইফালে এইজন কেনেকুৱা লাগিছে হাই ভাল লাগিছেনে ভাল লাগিছে ঠিক ফোনত ব্যস্ত পূৰা এইফালে মাংস চাংস কাটিবলৈ এইফালে আনিছে পাত চাত আমিতো একেইকেইটা মানুহে পাওঁ এইফালে পূৰা একদম লাগি আছে আৰু বনাই আছে এয়া চব্জি বনাইছে জলকীয়া ভাজি দেই অলপকৈ আৰু এয়া এইজনে বনাই আছে এইফালে আৰু বনাই আছে কেনেকুৱা ঠিকে আছে গা ধুই আছে এইফালে সোমাই থাকিলে বৰ বক বক নাও তোলা এতিয়া এইফালে মাংস খাই আছে পূৰা মাংস টেষ্ট লৈ আছোঁ মই তো আৰু কি পাৰোঁ একদম পূৰা একদম এদাই হৈ মানে একদম লাষ্ট টাইমত দেখুৱাম আৰু কিবা কেনেকুৱা কি হয় দেখাম চ' এতিয়া আমাৰ বৰ্তমান খাব পৰা হৈ গৈছে আৰু চব বস্তু কমপ্লিট হৈ গৈছে পূৰা একদম যা যোগাৰ চব কমপ্লিট হৈ গৈছে তো এয়া পূৰা একদম যা যোগাৰ হৈ গ'ল পূৰা একদম চব মানুহ চব আহি ক'ত আছ এয়া বনাই আছে পূৰা অকণমান ইয়াৰ ওচৰতে এয়া পূৰা হৈ গ'ল খাব হৈ গৈছে পূৰা এয়া পাত পাৰিছে আৰু এইজনে ডিছ পাৰিছে এইজন ৰাজগা লাগিছে আৰু পূৰা একদম খাব হ'ব পানী আনিবলৈ গৈ আছোঁ পূৰা একদম গৈ আছোঁ এইয়া পানী তুলি আছে এইজনে পানী তুলি আছে পূৰা এইয়া আমি নদী পানী খাইছোঁ এয়া ভালেই বাৰু পানীটো ইমান বেয়া নহয় তো ঘৰৰ পৰা আনিছিলোঁ ঘৰৰ পৰা চেচ হৈ থাকিলে খতম তো এয়া গাঁত খান্দি পেলাই পূৰা পানী তুলি আছে এইজনে আছিলে তো কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই আৰু বেলেগত লগ পাই আছোঁ বেলেগ ব্লগত লগ পাই আছোঁ নে কি কয় তো বাই বাই